হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ। এয়া চাওক, মই আজি মেগী পকৰি বনাই দেখুৱাম আপোনালোকক। মই এটা মেগী লৈ লৈছোঁ আৰু অকণমান কবি কাটি লৈছোঁ আৰু বেচন অকণমান লৈছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ এনেকৈ কাটি আৰু দুটা কেঁচা জলকীয়া লৈছোঁ। খাই খুবেই ভাল লাগে, আপোনালোকেও ট্ৰাই কৰি চাবচোন। খায়ে চাগে প্ৰায়। এয়া মই চচ এখনত মেগী লৈ লৈছোঁ, পানী জোখমতে লৈছোঁ আৰু মছলা অকণমান দি দিছোঁ। বাকী থকা মছলাখিনি মই পিছত ব্যৱহাৰ কৰিম। এইখিনি ভালদৰে লৰাই থাকিব, এৰি দিলে তলত লাগিও যাব পাৰে মেগীখিনি। মই পানী জোখমতে দি লৈছোঁ আৰু বেছি বইল কৰিব নালাগে। পকৰিটো খাই খুব টেষ্টি লাগে, আপোনালোকেও খাই চাব আৰু কেনে পালে মোক জনাব। আৰু মোৰ মেগীৰ পকৰিটো যদি ভাল পাই চাই, প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই ইয়াতে মেগীখিনিতে কবি আৰু বেচনখিনি দি দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনিও দিলোঁ আৰু জলকীয়া দুটাও দি দিম ইয়াতে। এয়া আৰু অকণমান নিমখ দিম। মই জলকীয়া বেছি ব্যৱহাৰ কৰা নাই, আপোনালোকে কৰিব পাৰে। মই বাকী থকা মছলাখিনি ইয়াতে দি দিছোঁ আৰু ইয়াতে মই ৰেড চিলি পাউডাৰ অকণমান দিম ৰংটো উঠিবৰ কাৰণে। এইখিনি ভালদৰে মিহলাই লৈছোঁ চামুচ এখনেৰে। এয়া মই অকণমান জলকীয়া গুড়া দিছোঁ। মই আজি সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে বনাইছিলোঁ। এইখিনি মোৰ ভালদৰে মিহলোৱা হৈ গ'ল। মই এতিয়া কেৰাহী এখনত তেল দি ল'ম। এয়া তেলখিনি প্ৰায় গৰম হৈ গৈছে। এতিয়া এটা এটাকৈ পকৰিখিনি দি দিম। এইখিনি এটা কথা মন কৰিব, গেছটো একদম ল' ফ্লেমত দিব, নহ'লে পকৰিখিনি বেছি ৰঙচুৱা হৈ যাব। এয়া মোৰ হৈয়ে গৈছে প্ৰায়, ইমানকৈ দেখুৱাই থকা নাই আৰু বেছি বহলাই থকা নাই। সকলোৱে প্ৰায় জানেই চাগে, তথাপি মই দেখাই দিছোঁ। এয়া বহুত ধুনীয়া হয়, কোমল হৈছে। এয়া খাবলৈ খুব টেষ্টি হয়। এইখিনি মোৰ পকৰিখিনি ৰেডি হৈ গ'ল। এয়া মই চাহৰ লগত এতিয়া খাম আৰু খাই খুবেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু বেছি মই বহলাই থকা নাই। এয়া একদম সৰু ভিডিঅ', সকলোৱে চাই যেন। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।